হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। এয়া আৰম্ভ কৰিলোঁ মোৰ আজিৰ ব্লগটি আৰু আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনালোঁ। এয়া আমি যাবলৈ ওলাইছোঁ অকণমান বজাৰলৈ, অকণমান হাট বজাৰত গৈ মেলি কিবা এটা লৈ আহোঁ বুলি কিনে ওলালোঁ আৰু বহুত দিনৰ মূৰত বজাৰত যোৱা নাই যিহেতু। ক'ত যাবি? পূজাৰ বজাৰ কৰবা? আজি পূজাৰ বজাৰ নহয়, আজি সোমবাৰ বজাৰত এনে ঘূৰি আহোঁ। পৰীক্ষা লাষ্ট না, আজি পৰীক্ষা শেষ, সেইকাৰণে অলপ ঘূৰি আহোঁ বহুত দিনৰ মূৰত। আজি মামাহঁতে কাপোৰ কিনিম। এয়া আমাৰ পূজা বজাৰ আধা হৈ গ'ল। এয়া এটা ব্লাউজ, এইটো দখনা, বহুত ধুনীয়া চিম্পুল দখনা, পুৰণা হ'লে ঘৰত পিন্ধা যাব যিহেতু। এই লতাৰ কাৰণে ব্লাউজ আৰু লতাৰ কাৰণে দখনা, ধুনীয়া এটা চিম্পুল দখনা। ফুলটো ধুনীয়া লাগিছে আৰু কালাৰটো বহুত ধুনীয়া লাগিছে। আৰু যে এটা গিৰিয়েকক পেণ্ট আৰু চাৰ্ট, মানে টি চাৰ্ট, আৰু এটা মাইনা কাৰণে ধুনীয়া এটা ফ্ৰক, ইমান ধুনীয়া মৰম লগা চুটিৰ ফ্ৰক হয়, কটনৰ। মানে বাচ্চা মানুহক এনেকুৱা কটনৰ হ'লে ভাল লাগে আৰু। তাৰপিছত এয়া সৰুকৈ বেগ পাইছে, ইয়াতো মৰম লগা, ভাল পাব, বহুত ধুনীয়া। সেইখিনিয়ে আধা কৰিলোঁ আজি। এইটো যাৰ কাৰণে ব্লাউজ আৰু দখনা। পূজা বজাৰ আজি অলপ কৰিলোঁ, মানে এদিনতো গোটেই কৰা নাযায়, গতিকে অলপ অলপকৈ কৰা ষ্টাৰ্ট কৰি দিলোঁ মই। এতিয়া মাইনাৰ কাৰণে মোৰ কাৰণে একো কৰাই নাই, আৰু আছে ভাতিজিকেইটাক ল'বলগীয়া আছে, সেয়া মিষ্টাৰ আহিলে ল'ম। মানে মোৰ পইচাও শেষ হ'ল, মানে দৰমহাও হোৱা নাই। এবাৰ নতুন চাকৰি ৰেগুলাৰ হ'ল, গতিকে দৰমহা হ'বনে নাই পূজাৰ আগতে কোনো আমাৰ ঠিক নাই। ঘৰত কামো কৰি আছোঁ, গোটেই পইচাবিলাক শেষ হৈ গ'ল, আৰু এতিয়া মিষ্টাৰ আহিলেহে মানে বাকী বজাৰ হ'ব। হাই ফ্ৰেণ্ডছ, বজাৰৰ পৰা আহিলোঁ, ভাত চাত বনালোঁ আৰু ভাত পানী খাই মেলি এতিয়াহে আপোনালোকক কাপোৰকেইটা দেখুৱালোঁ। সেইখিনিয়ে ফ্ৰেণ্ডছ, আকৌ দেখুৱাম বাকী কি কি লোৱা হয় আৰু। তো এতিয়া ৰাতি হ'ল আৰু মাইনাৰ আজি পৰীক্ষা লাষ্ট আছিল, গতিকে আজি শান্তিমতে শুব পাৰিম। মাইনা এয়া চাক, ইমান মানে ভাত খোৱাৰ পিছত মানে টোপনি লাগিছে বুলি কৈ আছে, আৰু শুলে আৰু মই এতিয়া শুই যাম। চ' ফ্ৰেণ্ডছ, লগ পাম আকৌ কাইলৈ ৰাতিপুৱা। আজিলৈ গুড নাইট, বাই বাই, শুভৰাত্ৰি। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে আছে আৰু মোৰো ভালে। মোৰ মানে এতিয়া ভালে, এইকেইদিন বেয়া হৈ আছিলে, কাৰণ এই এক্সাম বুলি মই বহুত দিন ব্লগ দিয়া নাই। আৰু এয়া মাইনা, আমি আজি 2 অক্টোবৰ, স্কুল বন্ধ, গতিকে ৰাতিপুৱা উঠিয়ে মানে কাম কৰিলোঁ, চাহ খাই মেলি পূৰা একদম কামত লাগি গ'লোঁ। মাইনাক ক'লোঁ পূৰা টেবুলবিলাক চাফা কৰিলোঁ, এইকেইদিন এক্সাম চলি আছিলে, গতিকে ইমান লেতেৰা হৈ আছিলে নহয় ৰুমবিলাক। 10 দিন হ'ল পূৰা ৰুম চুম মুচিব পৰা নাই, আজি পূৰা ক্লিনিং কৰিলোঁ চব। এয়া টেবুলবিলাক ফিটফাট কৰিব দিলোঁ, নহ'লে কিতাপবিলাক ইফাল খিচিৰি মিচিৰি হৈ আছিলে। এয়া ৰুমবিলাক পূৰা ক্লিন কৰিলোঁ আজি। সেয়ে মাইনাৰো এক্সাম আৰু আমাৰো স্কুলত এক্সাম, বহুত দৌৰা আৰু ঘৰতো মিস্ত্ৰীবিলাকে কাম কৰি আছে, গতিকে একেবাৰে মই ব্লগত টাইম দিব পৰা নাই। আজি ভাবিলোঁ ব্লগ কৰোঁ। আজি ভাত পানী খাই মেলি আজৰি হ'লোঁ, দুপৰীয়া হ'ল, কাম চাম কৰি মেলি শেষ কৰি মানে ভাতখিনি বনাই ল'লোঁ আৰু একেবাৰে ভাত খাই ল'লোঁ। বহুত ভোক লাগিছিল, গতিকে খাই মেলি এয়া মাইনাও গা চা ধুলে, ময়ো ভাত পানী বনাই মেলি খাই মেলি এতিয়া আপোনালোকৰ লগত অকণমান কথা পাতোঁ বুলি বহি ল'লোঁ। আৰু আহিছে পূজা, এতিয়া আপোনালোকৰ কি খবৰ? পূজাৰ কাপোৰ কানি লৈছেনে নাই? আমাৰ কিন্তু লোৱাই নাই। সেই লতাৰ গিৰিয়েকক আৰু লতাহঁতক কিনিলোঁ, পঠিয়াই দিলোঁ। লতাৰ গিৰিয়েক যোৱাকালি গ'ল কিবা কামৰ কাৰণে, আৰু পূজাৰ বজাৰ একেবাৰে কৰি পঠাই দিলোঁ। এতিয়া আমাৰ বাকী আছে, মানে মিষ্টাৰে আহি পোৱাৰ কথা 6 তাৰিখত, তেতিয়াহে বজাৰখিনি কৰিম বুলি ভাবিছোঁ। আৰু
মাইনাৰৰ একো লোৱা নাই, ময়ো একো লোৱা নাই। বেলেগৰখিনি অলপমান ঝামেলাখিনি শেষ কৰিলোঁ আৰু বেলেগক দিব লগাও আছে, ভাতিজিকেইটাক দিব লগা আছে কেইটামান, একেলগে ল'ম বাৰু, একেলগে বজাৰত যাই মেলি ল'ম। আৰু ফ্ৰেণ্ডছ, আজি ভাবিছোঁ মই চুলিত এল'ভেৰা লগাম। এইকেইদিন মোৰ চুলিৰ যত্ন ল'ব পৰা নাই, চুলিখিনি সৰি সৰি মানে অৱস্থা নাই, টকলা হ'লোৱে। গতিকে আজি সময় পালোঁ আৰু আজি ৰেষ্টৰ দিনত এল'ভেৰা লগাম। এল'ভেৰাখিনি কাটি ল'ব লাগিব, আগতে দেখুৱাই আছোঁ। চাই থাকক ফ্ৰেণ্ডসকল, তেনেহ'লে মোৰ আজি ব্লগটি শেষলৈকে। এয়া মোৰ এল'ভেৰাটো ফ্ৰেণ্ডসকল, মই বহুত দিন হ'ল যত্নই কৰা নাই আৰু এল'ভেৰা এনেকৈ অৱস্থা চাওক, একেবাৰে সৰু সৰু অৱস্থা হৈ গ'ল। সৰু সৰু মানে এইটো এটা মানে বহুত জোপা হৈ গ'ল এটা টাবতে। আৰু ইপিনে মই নতুনকৈ লগাইছিলোঁ, হ'বই আৰু পূৰা মানে এইটো আৰু ডাঙৰ হৈ আহিব। ইয়াৰে পৰা মই কেইটামান এল'ভেৰা ছিঙিম। এল'ভেৰা যত্ন কৰিলে ভালে থাকে, যত্নই কৰা নাই মই। এয়া বন চন গজি গ'ল, মাজে মাজে কৰোঁ কেতিয়াবা অলপ চলপ ভালকৈ, মানে এয়া পূৰা গছ বেছি হ'ল বাবে সৰু সৰু হৈ গ'ল। আৰু সাৰ পানী দি থাকিব লাগে মাজে মাজে, গোবৰ চোবৰ। এয়া মই কাটি ল'লোঁ, ডাঙৰ হ'লে মানে 2-3টা হ'লে হৈ যায়। অলপ মই বেছিকৈ কাটিলোঁ কাৰণ সৰু সৰু হৈ গ'ল মোৰ এল'ভেৰা খেতি। ইয়াৰ পৰা হালধি এনেকুৱা পানী ওলায়, আঠা ওলায়। এইটো অলপ সময় ৰাখি থ'ম, তাৰপিছত ধুম, চাফা কৰি মেলি মই জেল উলিয়াই ল'ম। এয়া চাওক ফ্ৰেণ্ডছ, পূৰা আঠা ওলাব ষ্টাৰ্ট কৰি গৈছে। এই আঠাটো উলিয়াই দিব লাগে, মানে অলপ দেৰি, অলপ সময় পিছতহে মানে জেলটো উলিয়াব লাগে। এইটো অলপ বিষ হয়, এই আঠাবিলাক হালধীয়াবিলাক। আৰু এইফালে আমাৰ মিস্ত্ৰীবিলাকে কাম কৰি আছে। অলৰেডি আমাৰ কামখিনি লাষ্ট পৰ্যায়ে আহি পাইছেহি। এয়া মইনাই ভাত চাত খাই মেলি ৰেষ্ট কৰি থকাৰ সময়ত কিবা আঁকি আছে, চাওক কি আঁকি আছে এটা। মানুহ চাওক না, ৰিয়াশ্ৰী এটা। এয়া ফ্ৰেণ্ডছ, মই এয়া এল'ভেৰাখিনি ধুই মেলি পৰিষ্কাৰ কৰি লৈ আহিলোঁ। এতিয়া এইটো বাতিত মই জেল উলিয়াই ল'ম, তাৰপিছত লগাই মেলি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই এনেকুৱা চুলি লগাই মেলি যেতিয়া ধুম, তেতিয়া দেখুৱাম আপোনালোকক কেনেকুৱা মোৰ চুলিখিনি হ'ল। আৰু এটা কথা ফ্ৰেণ্ডসকল, মোৰ আজি 3 দিন হ'ল এইয়া নাকত চাওক, এয়া এটা বৰুণৰ নিচিনা, ভৰুণে ক'ম নে বোলে কি ক'ম মই বুজি নাপালোঁ, না সৰু ফট এটা উঠিলে। মানে এনেকুৱা মানে মুখখন ধুলেও মানে এইটোতে লাগে, নাকখন মুচিলে এইটোতে লাগে, মানে এনেকুৱা অসুবিধা পাই আছোঁ নহয়। আজি 3 দিন ধৰি কষ্ট পাই আছোঁ, মানে এনেকুৱা বিষ, মানে একদম সহ্য কৰিব নোৱাৰি। মানে ভৰণ ইমান বিষ হ'ব পাৰে নে মই আজি বুজি পালোঁ। মানে কপালত উঠিলে এনেকুৱা বিষ হ'লে সিমান নহয়, কিন্তু এইটো মানে এনেকুৱা বিষ, তামাম বিষ উঠি আছে। হেল্ল' ফ্ৰেণ্ডছ, আকৌ আহিলোঁ। এয়া মই এল'ভেৰা জেল লগাই মেলি চুলি ধুলোঁ, প্ৰায় 1.5 ঘণ্টামান ৰাখিলোঁ মই লগাই মেলি, অকণমান আৰু কাম কৰিলোঁ। তাৰপিছত একেবাৰে চুলিও ধুলোঁ, গাও ধুলোঁ, আৰু এয়া দেখুৱালোঁ আপোনালোকক। এয়া মোৰ চুলিখিনি বহুত স্মুথ, চিল্কি আৰু ক'লা ক'লা দেখা গৈছে। ভাল লাগে এনেকুৱা মাজে মাজে যদি এল'ভেৰা লগাব পাৰি। মানে সপ্তাহত এদিনকৈ লগালে মানে ভাল, কিন্তু মোৰ আৰু সেনেকুৱা টাইমো নাপায়। মই অকল চুলিত বুলি নহয়, মুখতো লগাওঁ মাজে সময়, মানে সপ্তাহত 2-3 বাৰমান লগাওঁৱেই। এনেকুৱা লগালে মানে ভাল হয়, স্কিনো ভালে থাকে। অকল লগাওঁতে নহয়, খাবও পাৰি আমি এল'ভেৰা, গতিকে চাৰিওফালৰ পৰা এল'ভেৰা ভাল আৰু। চ' ফ্ৰেণ্ডছ, আজিৰ ব্লগটি কেনেকুৱা লাগিল চাই, যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি কোনোবাই নতুন হয় মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেণ্ডছ, লগ পাম আকৌ নেক্সট ব্লগ এটাত। তেনেহ'লে আজিলৈ বাই। এয়া মোৰ চুলিখিনি ফাইনেলি অলপমান শুকাইছে, আৰু ইমান ভাল লাগিছে নহয় চুলিখিনি লাৰি আজি। এয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকেও যদি আছে মাজে মাজে লগাব, চাওক কিমান ধুনীয়া হৈছে মোৰ চুলিটি আজিৰটো, চাকাছ। তো বাই আজি ফ্ৰেণ্ডছ।